নমস্কাৰ, মোৰ নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। সকলোৱে যেন সহযোগিতা কৰিব। এতিয়া মই আজি আপোনালোকক প্ৰথমতে দেখুৱাম এই হুইল বৰশী কেনেকৈ টোপায়। ডাঙৰ ডাঙৰ মাছ যে ধৰে নদীত। এতিয়া মই আছোঁ বৰ্তমান এই দিচাং নদীৰ কিনাৰত, দিচাং নৈৰ কিনাৰত আছোঁ। দিচাং নৈৰ কিনাৰত এতিয়া বহুত ৰাইজে সেইফালে দেখিছে সকলোৱে বৰশী টোপাই আছে। মই আপোনালোকক জুম কৰি দেখাই দিছোঁ। দেখিছে সকলো বৰশী টোপাই আছে। ইয়াতো লগৰে এজন দুলেন গগৈ, তেওঁ বৰশী টোপাইছে। কেনেকৈ মাছ চিলাইছে চাই লওক আপোনালোকে। দেখি আছে, এয়া দেখি আছে। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ মানে দিচাং নৈৰ কিনাৰত। এখন দিচাং নৈ। দিচাং নৈৰ পাৰত এই আবেলি সময়ত ইমান ভাল লাগে, সেইকাৰণে মনোমোহা দৃশ্য। বৰশী টোপাই আছে দুলেন গগৈ। এয়া চাওক, এই বৰশী মাছ চিলাই আছে। এইবোৰ মাছ মানে আপোনাৰ মাছ এইবোৰ মাছ এজনী বৰিয়লা মাছ। এইজনী বৰিয়লা মাছৰ কেজি আপোনালোকৰ তাত এতিয়া আপোনালোকে ক'ৰবাৰ ভিডিঅ' চাই আছে নাজানো। আপোনালোকৰ তাত এতিয়া কিমান দাম সেইটো গম নাপাওঁ, কিন্তু আমাৰ ইয়াত বৰ্তমান চেণ্ট্ৰেল মাৰ্কেটত 400 টকা কেজি। 400 টকা কেজি। ঘৰত দিলেহি 120 টকা লয়, আৰু এইভাগে পোৱা 120 টকা আৰু এইভাগে কেজি 400 টকা। এতিয়া বৰ্তমান মানে এই দুলেনে এপোৱা আনিছিলে, এতিয়া টোপাই আছোঁ বৰশী আমি। বৰ্তমান এতিয়ালৈকে এটাও পোৱা নাই, কিন্তু আমি তথাপি চেষ্টা কৰি আছোঁ। এদিন পোৱা হ'ল, কিন্তু বৰ্তমান সময় আৰু পোৱা নাই, কিন্তু চেষ্টা কৰি আছোঁ। বেলেগ মানুহে পাইছে, কিন্তু আমি বৰ্তমান সময়লৈকে পোৱা নাই। এয়া দেখিছে সিপাৰতো বৰশী টোপাই আছে, নাৱত বহি। আপোনালোকে দেখিব পাৰে, দেখিছে চাগে। আপোনালোকে ক'বচোন কোনে দিচাং নৈ কিনাৰত কোনে আপোনালোকে ভিডিঅ' চাই আছে দিচাং নৈ কিনাৰত। এতিয়া চাব আপোনালোকে এই বৰশীটো কেনেকৈ দলিয়াব নদীলৈ। মই আপোনালোকক দেখুৱাম। এই বৰশীটো এতিয়া বৰ্তমান খুলি আছে। বৰশীটো খুলি আছে, আপোনালোকে দেখি আছে। টোপ লগোৱা হৈ গ'ল, এইটো টোপটো দেখিছে আপোনালোকে। দলিয়াব এতিয়া, আপোনালোকে দেখি আছে। পানীলৈ দলিয়াব দিয়ে বৰশীটো। দেখিলে, পানীলৈ দলিয়ালে মাছ আহিব, দেখাব। এই সিপাৰটো আপোনালোকক মই জুম কৰি দেখাই দিছোঁ। সিপাৰটো মানুহে বৰশী টোপাই আছে, এই নাৱত বহি এই বৰশী টোপাই আছে। সেইফালে তেওঁলোকেও বৰশী টোপাই আছে, আৰু এইটো ছাইডেও বৰশী টোপাই আছে তেওঁলোকে। মই বৰশী ধৰি আছোঁ, বৰ্তমান মই ধৰি আছোঁ। এইটো বৰশী ৰছী, পানীত বৰশীটো দি থৈছোঁ, ধৰি আছোঁ ৰছীপাত। যদি খুটে মানে পূৰা চোঁচৰাই টানি লৈ গুচি যাব, তাত পূৰা ফিট কৰি দিব। তেতিয়া চিপ মাৰিব লাগিব, তেতিয়া মাছটো লাগি আহিব বৰশীত। আপোনালোকে দেখি আছে। এতিয়া বৰ্তমান মই বৰশী ধৰি আছোঁ। এতিয়াও মানে আমি দিচাং নদীৰ কিনাৰতে আছোঁ। ফাইনেলি মাছটো আজি পোৱা নগ'ল, কিন্তু তথাপিও মানে আকৌ আজি নাপালোঁ কি হ'ল, আকৌ টোপাম, নিশ্চয় পাম, নহয় জানো। মাছটো পোৱা নগ'ল। এতিয়া আমি যাওঁগৈ আৰু ঘৰলৈ। এতিয়া আপোনাৰ 4:30 বাজি গ'ল। আমি আহোঁতে ঘৰৰ পৰা 2টা মান বজাতে আহিছিলোঁ, কিন্তু এতিয়ালৈকে বৰশী টোপাইছিলোঁ যদিও মাছ পোৱা নাপালোঁ। সদায় যে পাম সেইটোনো কোনো কথা নাই। কেতিয়াবাতো পাওঁ, কেতিয়াবা পোৱা নহয়, সেইটো হয়। চাওক, দিচাং নৈ কিনাৰত আবেলি গধূলি সময় পৰিৱেশটো ইমান ভাল লাগে, আপোনালোকে নিশ্চয় দেখি আছে। ঠিক আছে, বাই বাই।